পাকটো মাৰ খাই আছে আমি কোনো বুজিব নোৱাৰোঁ দৈনন্দিন যথাযথ আমি জীৱন যাত্ৰা কৰি আছোঁ আমি ধৰ্ম কৰি আছোঁ এটা মেচিনত পৰিণত হৈছে মানুহ মাছ ডিপ্ৰেশ্যনত গৈছে বুলি অসমীয়া ভাষাত কোৱা যায় গতিকে এই সময়ৰ পৰা কিন্তু আমি নিজকে নিজে উলিয়াই অনাৰ একমাত্ৰ ৰাস্তাটো হৈছে আমাক মানে আজি 25 দিন পাৰ হ'ল কিন্তু কি হৈছিলে সেই কথাটো জানিব পৰা কোনো গম পোৱা নাই এতিয়া আমি ছ'চিয়েল মাধ্যমৰ যোগেদি বিভিন্ন ধৰণৰ কথা ওলাই আছে বিভিন্ন ধৰণৰ বাৰ্তা ওলাই আছে কোনটো সঁচা কোনটো মিছা কাক বিশ্বাস কৰিম কাক অবিশ্বাস কৰিম কোনটো আমি মানি ল'ম এটা দুমোজাত পৰি আছোঁ আমি ডাইলেমাত পৰি আছোঁ প্ৰত্যেকজন মানুহ গতিকে কৰ্তৃপক্ষৰ ফালৰ পৰা অতি শীঘ্ৰে সেই তথ্যখিনি আমাৰ ওচৰলৈ দিয়ে যাতে আমি আশ্বস্ত কৰিব পৰা আচলতে কি হৈছে আৰু এনেকুৱা এজন কথা আমাৰ মাজত তেনেকৈ অকল্পিতভাৱে অকল্পনীয়ভাৱে হেৰাই যোৱা মানে এটা শূন্যতা মনৰ শূন্যতা আছিলে আমাৰ আৰু আটাইতে ঈশ্বৰৰ এজন হিচাপেই নামাকৰণ কৰিছে কাৰণ মই এজন মানুহৰ কাৰণে মানুহ হিচাপে এজন মানুহ নাইকিয়া হৈ যোৱাৰ পিছত কেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে কোনো ভবা নাছিলে তাৰপিছত বিনিয়োগৰ কাৰণে সম্ভৱ নাছিল তেওঁৰ যিটো মানসিক সত্তা তেওঁৰ যিটো আৱেগ মানুহৰ সেই আৱেগখিনিৰ কাৰণেহে আছিল আৱেগতে এনে হ'লে আশা কৰি আমাৰ মনত মানুহ ওলাই আহিছে এতিয়া বন্ধলৈ পৰিৱৰ্তন হৈছে কম কথালৈ মানুহৰ কাৰণে আৰু এইখিনি গঢ়জনে এটাই মাত্ৰ প্ৰাৰ্থনা কৰিব বিচাৰিম ৰাতিপুৱা আমাৰ ৰাতি অসমলৈকে মানুহ আহে আত্মা তেওঁ আত্মাৰ সত্য আছে আজিৰ পৰা এটা ডিজিটেল হেৰি আৰম্ভ হৈছে আচলতে যোৱা পৰহি যেতিয়া আকৌ আটাইখিনি সক্ৰিয় হৈ পৰিব পৰা যায় সামাজিক মাধ্যমৰ যথেষ্ট সক্ৰিয় আছে সামাজিক মাধ্যমৰ হয় তেতিয়া আমাৰ কাৰণে বিচাৰ সেইটোৱে বিচাৰি আছে আপোনালোকে যি ধৰণে নহওক কিয় অতি সোনকালে আমাক সত্যটো জানিব লাগে আৰু প্ৰত্যেকজন অসমীয়াৰ বহুত দুখ আছে কিন্তু এতিয়া পৰিয়ালৰ মনৰ যিটো ব্যৱস্থা পানীখিনি মূল্য আমি পাহৰি আছোঁ অসমত দেখা যায় মই প্ৰত্যেকটো বস্তুৱে ৰাজনীতি ৰাজনীতি ৰাজনীতিখন অসমখন একোৱেই নাইকিয়া প্ৰতিটো দুখ কৰে এজন শিল্পী এজন অসমৰ চিনাকি এজন অসমৰ ওলাই যোৱাৰ পাছত তেওঁৰ জীৱনটোক লৈ তেওঁৰ অস্তিত্বক লৈ তেওঁৰ সৰ্বসাধাৰণ লাগে বহুত আমাক বিশেষকৈ ওলাই আমি এতিয়া ন্যায় ব্যৱস্থাটো যেতিয়া আছে আদালতৰ ভিতৰত যদি আছে যে ন্যায় ব্যৱস্থাটো এতিয়া চাৰিও লাগিব গতিকে ন্যায়ৰ ফালৰ পৰা আমাক এটা আমাক সেইটো এটা সাংঘাতিক ধৰণৰ আমাৰ কাৰণে মানে মিষ্ট্ৰিয়াছ হৈছে ৰহস্য হৈছে যে তেওঁলোকে কিয় অহা এতিয়া বহুত সময়ত আমি শুনিবলৈ পাইছোঁ যে তেওঁলোকে তাৰপৰা তেওঁলোকক আহিবলৈ দিয়া আচলতে সত্যটো নো সেই সত্যটো কোনে ক'ব সেইটো আমাৰ কাৰণে প্ৰশ্ন হৈছে আমি সত্যটো কাৰ পৰা পাম গতিকে তেওঁলোকো আহক আচলতে সেই ঘটনাটোৰ সময়ত এক টুকুৰা ভিডিঅ' দিলে আমি